হেল্ল' নমস্কাৰ, সকলো ভালে আছে। মই আজি ৰিজু আছাম পুলিচে লৈ আনিছোঁ তোমালোকৰ কাৰণে এটা ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে যদি আহিছে, মোৰ ভিডিঅ'বোৰ সকলো দিনাখনে পাই থাকিব। মই এইটো কাৰণে আজি ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে, কিয় যোৱাকালি CM ছাৰে ঘোষণা কৰিছে 7 অক্টোবৰৰ পৰা আপোনালোকে এপ্লাই আৰম্ভ হৈ যাব। আপোনালোকে আহক, অতি সোনকালে আহি ফিল্ডত আহি প্ৰেক্টিছ কৰক। প্ৰেক্টিছ কৰি আপোনালোকৰ ৰানিং আনক আনি 3200 মিটাৰ কাৰণে বহুতো প্ৰব্লেম হৈ যাব পাৰে। আপোনালোকে আহক, আমাৰ চাক ৰ'দত দৌৰি আছে, দৌৰি মেলি কিমানো কষ্ট হৈ আছে চাই লওক। সকলোবোৰ আহিয়ে প্ৰেক্টিছত লাগি আছে। আমাৰ লং জাম্প, চিন আপ সকলোবোৰে মাৰি আছে। আমাৰ বৰ্তমান টাইম লাগি আছে ৰানিঙৰ 3212 মিনিট। তাৰ পাছত আমাৰ লং জাম্প মাৰি আছে। লং জাম্প 17 পৰা 18 ফুটলৈকে মাৰি আছে বৰ্তমান আমাৰ সকলো ল'ৰাবোৰে। ভিডিঅ'টো সেইকাৰণে বনালোঁ, বৰ্তমান কিছু লোকে গম পৰা নাই, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ যাতে চবেই গম পায়। সেইকাৰণে চাওক, আমাৰ লং জাম্প মাৰি আছে বহুতকেইজনে। লং জাম্প 5-6জনৰ ওপৰত হ'ব, বহুতে মাৰি আছে। 17 ফুট 18 ফুট চবেই মাৰি আছে। তাৰ পাছত আমাৰ শেষলৈকে চাই থাকিব। চিন আপ মৰা এজনে আপোনাৰ 10 কোপমান মাৰিব, তাৰ পাছত এজনে মাৰিব 14টা। সেইকাৰণে মই ভিডিঅ'টো দিলোঁ। এইজনেতো 18 ফুট লং জাম্প মাৰি দিছে। আপোনালোকে অতি সোনকালে আহক ফিল্ডত, আহি কাৰণে প্ৰেক্টিছত লাগক। প্ৰেক্টিছত লাগি লং জাম্প, চিন আপ আৰু ৰানিং অতি সোনকালে আনক, নহ'লে আপোনালোকৰ বহুতো প্ৰব্লেম হৈ যাব। এইজনে চাওক, 2টা মাৰিলে, 3টা, 4টা, 5টা, 6টা, 7টা মাৰি ৰখি আছে, 8টা, 9টা। মাৰা মাৰা মাৰা, আৰু এটা মাৰা সীমান্ত। 9টা মাৰিলে। এইজনে মাৰিব 10টা। এইজন হয় মই লাষ্টতে মাৰোঁ। মই ভিডিঅ'টো বনাইছিলোঁ, বৰ্তমান মই লাষ্টত মাৰিছোঁ। 4টা, 5টা, 6টা, 7টা, 8টা, 9টা, 10টা, 11টা। মাৰা, আৰু এটা মাৰা, 12টা, 13টা, 14টা। এক্সিলেণ্ট মাৰি দিছে, ছাকচেছফুল। যে ভাল লাগে।